হিচাপে যোৱাকালি যেটো নতুন দিল্লীত গৃহ মন্ত্ৰালয়ত আমাৰ সিকিউৰিটি হৈ গ'ল বোধহয় একট তাৰ বোধহয় একট আমি সুখী একটটো লৈ আৰু মানে ইয়াত কোনো সংকিত হ'বলগীয়া নাই যদিও বড়োসকলক মানে সেইটো একটটো এগ্ৰিমেণ্ট আমি ভাৰত চৰকাৰ NDB যেটো চাৰিটা গোট আৰু অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন আৰু UBPO আমি জয়েণ্টলি যেটো মানে একট কৰি আহিছোঁ এইটো মানে অসমৰ মই এটা মেছেজ দিবলৈ বিচাৰিম যে কিছুমানে ভাবিছে যে বড়োসকলে মানে সব মানে সুবিধাটো ল'ব আনক মানে দিয়া নহ'ব আমি মানে পলাব লাগিব বড়োলেণ্ডৰ পৰা এইবোৰ মানে অযথা সংকিত হোৱা যিবোৰ মানে কিবা আছে এইবোৰ কিন্তু কোনো কিবা নাই ভয় কৰিবলগীয়া নাই যেটো মানে একট এইটো খুব মানে বেলেঞ্চিং একট আমি এই একটটো লৈ মানে সুখী আৰু কি তাৰপিছত আমাৰ যি বড়ো কালচাৰ অট'নমাছ কাউন্সিল সেইটো ষ্টাৰ্ট এগৰ আণ্ডাৰ হ'ব জাষ্ট আমাৰ যেটো ৰিলেশ্যন মানে বড়োলেণ্ড আৰু আমাৰ যেটো থেটৰাৰী এৰিয়া কাউন্সিল যেটো যি এৰিয়াটো লৈ আমি ডিমাণ্ড কৰিছোঁ এইটো এটা মানে আমি মেকানিজমত মানে সম্বন্ধ ৰাখি মানে কাম কৰি যাব লাগিব ষ্টেট গভৰ্ণমেণ্ট BTC আৰু আমি আমাৰ মাজত এইটো মানে পিছৰ পৰ্যায়ত মানে এইটো ক্লিয়াৰ হ'ব আৰু কি তিনিটা দশকৰ পিছত আপুনি আন্দোলনত জড়িত আছে আজি আপুনি যিটো বিচাৰিছিলে হয়তো পাইছে কেনেকা অনুভৱ হৈছে আপোনাৰ মনত কেনে অনুভৱ ভাল লাগিছে আৰু সকলোকে লগত লৈ আমি যিমান পাৰোঁ মানে কাম কৰিম বুলি মানে যেটো চিন্তা কৰিছোঁ বাস্তৱত কিমান দূৰ কি কৰিব পাৰে সেইটো সময়ে ক'ব কিন্তু আমি যিমান পাৰোঁ সকলো মানে জাতি জনগোষ্ঠীৰ লগত মানে মিলা প্ৰীতিৰে আমি কাম কৰি যাবলৈ ইচ্ছুক আৰু মানে সেই আশালৈ আমি আগবাঢ়ি যাম তাৰপিছত সমন্বয়ত যেটো মানে আমাৰ মাজত কথা কোৱা হয় সমন্বয় জাষ্ট এইটো মানে মুখত কথা হ'ব নালাগে কামৰ মানে বাস্তৱত আমি কাম কৰি দেখুৱাব লাগে আৰু কি মোৰ এইটো মানে আমাৰ কিমান নাই মোৰ আশা এইটো নাই মই মানে কাম কৰা মানুহ এজন চিপাহী হিচাপে চলজাৰ হিচাপে কাম কৰিবলৈ ভাল পাওঁ মই সেই হিচাপে মই কাম কৰি যাম আৰু কি